আমি পোনে পোনে শিশু এটিক সংখ্যা বা গণিতৰ ধাৰণা প্ৰদান কৰাৰ পৰিৱৰ্তে তাক গাণিতিক ধাৰণা কিছুমান প্ৰদান কৰিব লাগে। উদাহৰণস্বৰূপে ভিতৰ বাহিৰ। মইনা মাইনীসকল, কোনটো ছাগলী ঘৰৰ ভিতৰত, কোনটো ঘৰৰ বাহিৰত আছে কোৱাচোন? এই যে ডিঙি মেলি চাই আছে তোমালোকলৈ, সেইটো ছাগলী ঘৰৰ ভিতৰত আছে। আৰু পথাৰত ঘাঁহ খাই যে আছে, এই ছাগলীটো বাহিৰত আছে। আকৌ কোৱাচোন, ঘৰৰ ভিতৰত কোন আছে আৰু ঘৰৰ বাহিৰত কোন আছে? ককা আইতা ঘৰৰ ভিতৰত আছে আৰু মা পাপা ভাইটিটো ঘৰৰ বাহিৰত আছে। এইবাৰ কোৱা, তল ওপৰ। টেবুলখনৰ ওপৰত কোনটো বল আছে আৰু টেবুলখনৰ তলত কোনটো বল আছে? ৰঙা বলটো টেবুলৰ ওপৰত আছে আৰু এই নীলা বগা বলটো টেবুলৰ তলত আছে। এইবাৰ গঁৰালৰ ওপৰত থকা কুকুৰাটোত ৰাইট চিন দিয়া। কোনটো আছে গঁৰালৰ ওপৰত? এইটো আছে, গতিকেলৈ এইটোৰ ওপৰত ৰাইট চিন দিয়া। সৰু আৰু ডাঙৰ। মইনা মাইনীসকল, ছবিত দেখা কোনটো জন্তু ডাঙৰ, কোনটো সৰু? হাতীটো ডাঙৰ আৰু নিগনিটো সৰু। এইবাৰ ডাঙৰ গাড়ীখনত ৰাইট চিন দিয়া। কোনখন গাড়ী ডাঙৰ? ডাম্পাৰখন ডাঙৰ আৰু কাৰখন সৰু। ডাম্পাৰখনত ৰাইট চিন দিয়া। ঠিক আছে? এইবাৰ তোমালোকে নিজেই সৰু ফলটোত ৰাইট চিন দিয়া। দীঘল, চুটি। কোনডাল পেঞ্চিল দীঘল বাৰু? এইডাল দীঘল। এইবাৰ তোমালোকে নিজেই ৰাইট চিন দিয়া দীঘল চকলেটটোত। কোনটো চকলেট দীঘল? এইটো। এইবাৰ চুটিটোত ৰাইট চিন দিয়া। কোনটো চুটি ইয়াত? হাফটো চুটি নে কেঁচুটো চুটি? কেঁচুটো চুটি, গতিকেলৈ কেঁচুটোত ৰাইট চিন দিয়া। ডাঠ, পাতল। ইয়াত কোনখন কিতাপ পাতল? এইখন কিতাপ পাতল। এইবাৰ ডাঠটোত ৰাইট চিন দিয়া। ইয়াত কোনটো ডাঠ? এইটো ডাঠ। ইয়াত ৰাইট চিন দিয়া। আগত আৰু পাছত। ল'ৰাজনৰ আগত কি আৰু ল'ৰাজনৰ পাছত কি আছে বাৰু? ল'ৰাজনৰ আগত এটা কুকুৰ আছে আৰু ল'ৰাজনৰ পিছত এটা ছাগলী পোৱালি আছে। আকৌ কোৱাচোন, ছোৱালীজনীৰ আগত কি আৰু ছোৱালীজনৰ পাছত কি আছে? ছোৱালীজনীৰ আগত কিণ্ডাৰ জয় আৰু ছোৱালীজনীৰ পিছত এটা ডাঙৰ চকলেট আছে। বাস্তৱ উদাহৰণ সহজ ভাষাৰে যদি সঠিক ৰূপত আপোনাৰ শিশুটোক পাঠ্যপুথিৰ জ্ঞান দিব বিচাৰে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।